নমস্কাৰ জনাইছো সকলোকে আশা কৰিছো সকলো ভালে আছে নহয় জানো আজি এটা নতুন ভিডিও লৈ আহিছো আকৌ আপোনালোকৰ ওচৰলৈ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে সৰু সৰু কৰি কাটি লৈছো কি বাৰু এয়া পটল হয় পটলৰ ভিতৰ গুটিখিনি উলিয়াই লৈছো ধুনিয়াকৈ উলিয়াই এয়া সৰু সৰু কৰি কাটি অকমান নিমখ আৰু হালধিখিনি এক ৰাতি থৈ দিছো তাৰ পিছত আজি বনাবলৈ লৈছো পটলৰ অকনমান মিঠা আচাৰ আপোনালোকে যদি খাই পোৱা নাই তেতিয়া হলে ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি খাই পাইছে তেতিয়া হলে জনাবচোন আপোনালোকে এনেকৈ বা বেলেগ ধৰণে পটলৰ আচাৰ বাৰু বনাই পাইছে নেকি বা খাই পাইছে নেকি জনাব বুলি আশা কৰিলো আৰু এতিয়া অলপ তেলখিনি গৰম কৰি লৈছো লগতে অকমান আগত দেখুৱাই আহিলো যে অকমান প্লেটত মছলা লৈছো ইলাচি আছে ডালচেনি আছে আৰু লং অকমান লৈছো তাৰ পিছত কেইটামান তেজপাত লৈছো আৰু এইফালে এইখিনি তেলখিনি পুৰা গৰম হৈ গৈছে পটলখিনি ভালদৰে ভাজিব নালাগে আসলতে সম্পূৰ্ণকৈ ভাজিলে বেছি ভাজা গলে এইখিনি সবজিৰ নিচিনা হৈ যাব সেই কাৰণে বেছি ভাজিব নালাগে উতলা তেলখিনিত পটলখিনি ঢালি দি পটলৰ বাকলিটো যেহেতু অকমান টান থাকে সেই কাৰণে অকমান সময় গৰম তেলত এনেকৈ ৰাখিছো উতলা তেলত কিন্তু গেছৰ জুইটো মানে একেবাৰে কমাই লৈছো সিমত ৰাখিছো তাৰ পিছত এইখিনি কিছু সময় এনেকৈ উতলি আছে এইখিনি দেখিছেনে চাই থাকিব কিমান পৰিমাণে আসলতে এখিনি সিজিলে আধা সিজা আধা নিসিজা এনেকুৱা কৰি ৰাখিলেই হ'ব একেবাৰে সিজিব নালাগে হেতু নিজে অনুমান কৰিব লাগিব আৰু লগতে ইয়া তেজপাতখিনি দি দিছো তাৰ পিছত এই মছলাখিনি অকমান থেতালি লৈছিলো ইলাচি আৰু লগত ডালচেনি আছে তাৰ পিছত লং দিছো অকমান এইখিনি থেতালি লৈ ইয়াতে দি দিছো অলপ তেজপাত এয়া ধুনিয়াকৈ তাৰ পিছত গুটেইখিনি যাতে মিক্স হৈ যায় লৰাই দিছো অলপ আৰু যদি মিঠা আচাৰ খাব বিচাৰিছে তেতিয়া হলে অলপ চেনি বা মিঠৈ দিব পাৰে মই অলপ ইয়াতে চেনি এড কৰিছো এনেকৈ কিছু সময় লৰাই থাকিব তাৰ পিছত জুইটো অফ কৰি দিলেও হ'ব এতিয়া মই জুইটো একেবাৰে নাইকিয়া কৰি দিম জুইটো অফ কৰি দিলো তাৰ পিছত এইখিনি চাওক ধুনিয়াকৈ হৈ গৈছে এইখিনি এতিয়া ঠাণ্ডা হ'ব লাগিব আৰু অকমান এয়া জলকীয়া গুড়া দিছো বহুত বেছি দিয়া নাই জলকীয়া গুড়া অকনমান দিছো কালাৰটো হ'ব কাৰণে আৰু অকমান এয়া নিমখ দিছো অকমান হালধিও দি দিছো তাৰ পিছত এইখিনি ধুনিয়াকৈ লৰাই কিছু সময় ৰাখি ভালদৰে ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হোৱাৰ পিছতে ধুনিয়াকৈ এটা চিচাৰৰ বটলত হওক বা প্লাষ্টিকৰে হওক ধুনিয়াকৈ ভৰাই থৈ দিম আৰু তেনেকৈ ভৰাই থৈ কিছুদিন ৰাখিম লগে লগে খাব নোৱাৰি কাৰণ অলপ সময় যেতিয়া তেলখিনি তাত সোমাব লাগিব কিছুদিন থলে ভাল হ'ব আসলতে আৰু খাবলৈ এয়া চাওক ধুনিয়াকৈ এটা বটলত ভৰাই থলো পুনৰ এটা নতুন ভিডিও লৈ আকৌ আহিম আৰু মোৰ ভিডিওসমূহ চাই আপোনালোকে কেনে পাইছে সেয়া জনাবলৈ নাপাহৰিব লাইক কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ ভিডিওসমূহ আগতীয়াকৈ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব